নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক ক'বলৈ গৈছোঁ মই এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে। যিটো এপ্লিকেশ্যনৰ যোগেদি আপোনালোকে প্লে ষ্ট'ৰৰ পৰা পেইড কৰা এপ্লিকেশ্যনসমূহ আপোনালোকে ফ্ৰীকৈ ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। শেষলৈকে চালেহে গম পাব যে কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। চ' আহকচোন। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা জনাই দিওঁ। এই ভিডিঅ'টো মাত্ৰ আপোনালোকে শিকিবৰ কাৰণে দিয়া হৈছে। ইয়াক যদি মিছ ইউজ কৰে, যদি অপব্যৱহাৰ কৰে, তেতিয়াহ'লে মই বা মোৰ চেনেল কোনো ধৰণৰ জগৰীয়া নহয়। আহক এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে তাৰ কাৰণে এপ্লিকেশ্যন এটা ডাউনলোড কৰিব পাৰিব। এপ্লিকেশ্যনটোৰ লিংক মই ডেছক্ৰিপশ্যন দি দিম, তাৰ পৰা ডাউনলোড কৰিব। যিহেতু এই এপ্লিকেশ্যনটো প্লে ষ্ট'ৰত উপলব্ধ নহয়, গতিকে আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, তাত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব। আহকচোন চাওঁ ভিডিঅ'টো কেনেকুৱা লাগে। চ' তাৰ কাৰণে এটা এপ্লিকেশ্যন আছে, ব্লেক মাৰ্কেট এইটো ব্লেক মাৰ্কেট নামৰ এটা এপ্লিকেশ্যন আছে। সেই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যন দি দিম বাৰু, তাৰ পৰা গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে চাওক, এতিয়া মই প্লে ষ্ট'ৰত খুলি দেখাইছোঁ। প্লে ষ্ট'ৰ এটা এপ্লিকেশ্যন আছে, কেম স্কেনাৰটো মই ডাউনলোড কৰি দেখাইছোঁ। এইটো নহয় লাইচেঞ্চ এপ্লিকেশ্যন আছে, মই আপোনাক দেখাইছোঁ। কেম স্কেনাৰ লাইচেঞ্চ। এই এপ্লিকেশ্যনটো চাওক, এই এপ্লিকেশ্যনৰ দাম হৈছে 330 টকা। মানে এই এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ আপোনালোকে 330 টকা দিব লাগিব। আহকচোন ইটো এপ্লিকেশ্যন চাওক। চাব আপোনালোকে চাই ল'ব। এইটো ব্লেক মাৰ্কেটত গৈ পেলাই চাব, এই এপ্লিকেশ্যনটো চাব। এই এপ্লিকেশ্যনটো আপোনালোকে টোটেলি ফ্ৰীকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। অকণমান দেৰি ধৈৰ্য দিয়ক, কিয়নো মোৰ অলপ দেৰি হয় এপ্লিকেশ্যন খোলোতে। আপোনালোকে চাই এনেকৈ খোল খাব এই এপ্লিকেশ্যনটো। আপোনালোকে ইয়াত যাব, এইটো চাৰ্জিং আছে, চাৰ্জত যাব। গৈ পেলাই ইয়াত লিখিব কেম স্কেনাৰ বুলি মই আগতে চাৰ্চ কৰি থৈছোঁ। এইটো চাই ল'ব। ইয়াত আপোনালোকে পাব কেম স্কেনাৰ লাইচেঞ্চ। এইটো সম্পূৰ্ণ ইয়াৰ পৰা বিনামূলীয়া। এইটো ডাউনলোড আছে, ইনষ্টলেশ্যন আছে। আপুনি ইনষ্টলেশ্যন কৰি ল'ব। কিয়নো মই ইনষ্টলেশ্যন নকৰোঁ, আপোনালোকে ইয়াৰ পৰা ইনষ্টলেশ্যন কৰি ল'ব। বহুত ধন্যবাদ। তেতিয়াহ'লে ইয়াৰ পৰা ইনষ্টলেশ্যন কৰোঁতে সম্পূৰ্ণ ফ্ৰীকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে। তাকে আপোনালোকে চাব, যাতে মিছ ইউজ নকৰিব। তেতিয়াহ'লে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে
শ্বেয়াৰ কৰিব আৰু যদি কিবা জনাবলগীয়া থাকে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব আৰু সদায় ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।